তো গাইজ বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' কৰিম। চাহ আহিছে বাৰু, মই চাহ খাইছোঁ, মই নাখাওঁ। তো আজি আমাৰ ঘৰত নাৰায়ণ পূজা, তাৰপাছত আজি 28 জুলাই আমাৰ দাদাৰো বাৰ্থডে বাৰু। ধুনীয়াকৈ আজিৰ দিনটোত অলপ আছে প্লেনিং। প্ৰথমতেতো কাজ চাজবিলাক দেখাম আমাৰ অলপ চামৰ মানুহে চাইতো পূজা ঠিক আছে বাৰু, নাৰায়ণ পূজা জানে আৰু সত্যনাৰায়ণ পূজা বুলি কয়। তুলসী দুবৰি পঞ্চৱ লৈ আহিলে পঞ্চপল্লৱ মানে কি আছিলে কিবা বৰত থোৰ, তাৰপিছত আহঁতৰ পাত, আমৰাক কিবা কিবি তেনেকৈ আদি মৰুৱা নেকি এনেকৈ কয় আমাৰ মানে দৰঙত এনেকুৱাকৈ কয় কথাবিলাক। তো বাকী চাই থাকিব, মই ভিডিঅ' দি থাকিম। আৰু ইউনিভাৰ্চিটিৰ ভ্লগ বহুতে বিচাৰে, ইউনিভাৰ্চিটিৰো ভিডিঅ' বনাম। যামে, আমাৰ বেছি দিন নাই বন্ধ, 3-4 দিন আছে। তো মই যাম, তাৰপিছত ভিডিঅ' পাব। ঠিক আছে, আজি ভিডিঅ'টো চাওক। এতিয়া কি প্লেন আছে কৈ দিয়া। আজি বেলেগ একো নাই, মোৰো বাৰ্থডে, নাৰায়ণ পূজাখনো পাতিছোঁ, আমাৰ বামুণ আহিব নাই। তাৰ আগতে আমাৰ ৰাস্তাটো অকণমান বেয়া হৈ আছে, তাকে অলপ ঠিক ঠাক কৰোঁ। পেণ্ডেল হেৰি কৰি আছোঁ, এইবিলাক আমাৰ সন্থাটো আছে বঢ়িয়াকৈ। সিহঁতৰ এতিয়া টিপা চিপা লৈ আহিলোঁ, ধুনীয়াকৈ তৰি দিম। হেপী বাৰ্থডে। থেংক ইউ। গম পালোঁ মই, এতিয়াহে গম পাইছা। দিম দে এইবিলাক চব ব্লগত, কিন্তু এবাৰ 1000 ছাবস্ক্ৰাইবাৰো হ'ব জলদি। 962 আছে। ইফালে কোলা হয় আকৌ, মানে এই ঘৰটো পিছফালে দি আহি থাকে না। বাকী গাইছ আৰু বতৰটো আজি অলপমান বৰষুণ দিব পাৰেই চাগে। কিনো দেখাই থাকা ইমান তলত লিখি তই যা তাকে চবফালে বোকা হৈছে। বাৰ্থডে ফাৰ্ষ্ট টাইম কোনে উইচ কৰিলা সেইটো কৈছোন মোক। হা মই নহয়, মোতকে আগত মোতকে আগত কোনে কৰিছে এইটো কৰিছে মিছা কথা। আছে নহয় একেলগে দিম ৰ এইটো এইটো মই দি আছো ৰ তহঁতক। তোৰ আছেতো মোৰ কলপাত, তুলসী পাত, দুবৰি বন, এইবিলাক আৰু এয়া পঞ্চপল্লৱ আই থিংক। এইবিলাক বান্ধাৰ উদ্দেশ্য কি সেইটো কৈ কিহৰ কাৰণে বান্ধছা? মূৰত লাগিলে মূৰ নাফেলবা। এইখিনিতো বান্ধবা লাগিব, এইখিনি ডেঞ্জাৰ হৈ আছে এইখিনি। এই মিনত দেখছা নে কিমান টেন। আৰু ৰাতি হেৰিটো গিল ইয়াক ৰাতি হেৰিটো লাগে আৰু বাৰ্থডে বাঁহ চাহ কাটিলা। ই কাটা নাই দেই, ই এনেকে ল'ৰা ধান্দাত থাকে। এই মিনে আঁকিয়ে দিছি। এই মিনে এইগিলা কি কাম কৰিছে? এইগিলা পাত থাকিলে মেইন বাঁহ কাটা মানুহ। এই বাঁহতলতে ওলাইছিল হেত নৱবিবাহিত বোলে। দুইবাৰ বিয়া পাতিব পৰা আছে ইতা। হা এনে মিনে কেইটা পাতিম বুলি ভাবি আছা? আমাৰ ইমান প্লেনিং নাই, আমি এটাই পাৰবি। আমাৰ ৰভা ডাইৰেক্ট এই ক'ত উঠি আছে একদম পুৰা। বঢ়িয়া। মি কষ্ট কৰছা ভাই? কষ্ট করছো ভাই, রোদত কি গেছি বিচি। বঢ়িয়া, খাব কৈ না মই টান টান টান। বঢ়িয়া, আমাৰ কষ্ট কৰি আছোঁ চবে। বঢ়িয়া, টিপালটো দিয়া হ'ব এতিয়া ধুনীয়াকৈ। যাবি বঢ়িয়া বঢ়িয়া। আৰে ইয়াক খুই দিওঁ। এইখিনি অলপ ক'লা আহিছা বালছি খুই ক'ত যাবি এতিয়া? পিঠাগুৰি মুকলি কৰি তাৰপিছত আৰু আমাৰ কি কাম হৈ গ'ল ভিডিঅ'টা কৈ দিয়া কৈ দিয়া কৈ দিয়া। আমাৰ এটা ত্ৰিপাল টনা হৈ গ'ল আৰু পিঠাগুৰি বনাব। এতিয়া আমাৰ গোটাইগিলা লাগি আছে, তাৰপিছত পিঠাগুৰি বনাব লাগিব। হ'ল ডাইৰেক্টৰ
আমাৰ গোটাখিনি কি হৈ গ'ল চব হৈ গ'ল এতিয়া আৰু। হয় হয় ইয়াৰ পিঠাগুৰি আমাৰ না সেইখিনি হ'লে হ'ব, সেইখিনি আমাৰ দায়িত্বত নাই। অঁ সেইটো হয় আৰু এই বান্ধত কি উঠিছিলে কিছু কষ্ট কৰিছিল ক'ৰ পৰা আহিলি এতিয়া বজাৰৰ পৰা আমি বঢ়িয়া ক'ৰ বজাৰ গৈছিলি কমলাগড় কমলাগড় বজাৰ গৈছিল কেমেৰা বহি সেইকাৰণে কি আছে ৰ কি ফাল্টু কৰা বে কিহৰ কাৰণে সৰুকে কেমেৰাই ককা চব উঠবা ইয়াতে আৰু এইটো ইউটিউবতো চাব পাৰিবি ককাই ককাই চা না নাচাই ইউটিউব ঘৰত এইটোৰ দাম ককা বহুত পৰে এতিয়া 35,000 মান পৰে এইটোত উপায় নাই আমাৰ সত্যনাৰায়ণ পূজা যে হয় এই পূজাটোৰ মুখ্য আকৰ্ষণ কি জানেনে পিঠাগুড়ি যোনে যোনে জানে আৰু তো মানে কল কঁঠাল ফল মূল চব দি পিঠাগুড়ি দি এনেকৈ ধুনীয়াকৈ এটা মিশ্ৰণ বনোৱা হয় যিটো পিঠাগুড়ি আৰু আমাৰ দৰঙত পিঠাগুড়ি বুলি কয় চব ফালে সেইটোৱে কয় নিশ্চয় তো এতিয়া সেইটো প্ৰিপেয়াৰ কৰা হ'ব পূজাটো ৰাতি হ'ব দিনত বঢ়িয়াকৈ সেইখিনি প্ৰিপেয়াৰ কৰি লোৱা হ'ব মই দেখাই আছোঁ চব সেইখিনি বস্তু কল কঁঠাল ফুৰাই আহিছে বঢ়িয়াকৈ হেৰি কৰি আছে আৰু মানুহ আহি আছে বাৰু মানুহবিলাক আহিলে আপোনালোকে এয়া চাউলৰ গুড়ি খুন্দি আনি থৈ দিয়া হৈছে ইয়াতে তাৰপাছত কামবোৰ নাই আৰু এই তো এতিয়া আমাৰ পিঠাগুড়ি বনোৱা প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু মই দেখাইছোঁ টংকে ফুৰাই আছে এইফালে কিন্তু মুখত হেৰি মাৰি লৈছে কাৰণ যাতে একো নপৰি আছে ধুনীয়াকৈ অঁ তেতিয়া একো নাই কাৰণে মই পিছত সুধিম বাৰু কথা আৰু মানে কি ৰাইজ আমাৰ দুটা এনেই কৰা হয় এয়া পিঠাগুড়িৰ হেৰি এইটো নিয়ম আছে আৰু যে এটাত মানে কিবা কঠল দিব নাপায় আৰু এটাত দিব লাগে আৰু বাকী এনেকুৱা এটাত মানে অলপ হিচাপটো পূৰা পাৰফেক্ট লাগে তো ফাৰ্ষ্টটো ইয়াতে বনাই আছে আৰু এইটো বস্তু গাঁৱতে দেখা পাব চাগে ইমান কষ্ট কৰিতো টাউনত ক'ত তেনেকৈ কৰিব চাগে হয় এতিয়া ফুটীয়া গাখীৰ আহি আছে দৈটো দিয়া গৈছে আৰু এইটো আমাৰ যিটো হেৰি হয় দুটাৰ এটা ভোগ আৰু এইটো ভগৱানৰ ভোগটো চব বস্তু পাঁচবাৰ আচ্ছা আছে আৰু মই এইটো কঠল হেৰিটো কল আৰু কঠল চব ফালে দেখা ভিডিঅ' চব থাকিব লাগে মেমৰি কি কৰি আছা হৌ জলদি এইটো খিস্তি কি কয় এইটো চেৰি 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 এয়া আপেল তিয়হ এইগিলা সকলো গতি আছো অঁ যিখিনি আগতে আগতে মানে এইবিলাক হেৰি কৰিছিল নহয় চাকনিত চেকোতে বহুত টাইম লাগে এতিয়া মিক্সি হোৱাৰ পৰা আৰু কথাই নাই প্ৰত্যেকবিলাক বস্তু মিক্সিত এনেকৈ গ্ৰাইণ্ড কৰি কিনে চববিলাক দি দিয়া হয় আৰু এনে 5 দিব লাগে আমাৰ ফাৰ্ষ্ট হেৰি যিটো মই কৈছিলোঁ সেই বুকটো হৈছে ৱাও বঢ়িয়া দেখা একদম বাকীখিনি ধুনীয়া খুলি গৈছে চেৰিটো ওপৰত দিয়া হৈছে আৰু এইটো ছেকেণ্ডটোৰ কাৰণে ইয়াৰ ৰেডি কৰা হৈছে
আমাৰ এতিয়া ফাইনেল এইটো হ'ল ফটো এটা মাৰি ৰাখিম এইটো ফটো মাৰো এইটো পাহিয়ে দিয়া দেই নিজে বনাইছে দেই নিজে বনাইছে এইটো কুকিলৰ হেপী বাৰ্থডে মানে ই ৰাতিপুৱা হলিক্স খাব চাহ খাব যি খাব কফি খাব গীত দি খাব হেপী বাৰ্থডে মই কি কবি আৰু আইতাই মোৰ কাৰণে ক্ষীৰ বটল এটা আনিছে চিৰিয়াছলি বেলেগ বোলে আনিব পাৰিলাই কাৰণে বঢ়িয়া তুমি কোন ক্লাছত পঢ়া এলকেজি তুমি আকৌ সোধা তুমি কোন ক্লাছত তৃতীয় স্কুলখনৰ নাম কৈছোঁ তোমালোকৰ স্কুলখনৰ নাম কি হাজৰিকাপাৰা বালিকা বিদ্যালয় তোমাৰ স্কুলখনৰ নাম কি বাৰবি প্ৰজ্ঞান একাডেমি প্ৰজ্ঞান একাডেমি আলোচকা গুড গাৰ্ল দেই তুমি ইয়াতে দেখি আছা নাই নিজকে দেখিছানে এইটো দিমা হ'বনে ভিডিঅ'টো দিমা বঢ়িয়া দেখি কহে নহৰপতি হৈতৰ মহিমা বৰ্ণে কাহাৰ কৌতি এই পুত্ৰকে পুত্ৰ পায়ে নিধনীয়ে ধন অন্ধজনে চকু পায়ে এই ৰাম ৰন্ধ বিমোচন হৰিয়ে কামনা কৰিয়া যদি পূজে কোনো জন আজি বেলেগ ভিডিঅ' বনাইছোঁ গাইছ বঢ়িয়া ডিজিটেলি উঠাইছোঁ আমাৰ ইউটিউবত বঢ়িয়া চবচে মেইন আমাৰ খানাৰ এয়া খানা বনি আছে আৰু এয়া ৰান্ধনি চাওঁ এয়া কল্পনা কৰি বঢ়িয়া ৰাখি থৈ দিব লাগিবতো আৰু কি কি আছে কল্পনা কৰি এনে খানাত আজিতো বাৰু নিৰামিষে হ'ব হেৰি পনীৰ আছে দালি পটল ভাজি এতিয়া দালি হৈ আছে আৰু পটল ভাজি আছে বাকী পনীৰ আছে আৰু হেৰি উপায় নাই আৰু আজি নিৰামিষে খাব লাগে সেইখিনি চাহ সন্থা আমাৰ বঢ়িয়া চাহ বনাই আছে বৰষা আপোনালোকে দেখাইছে মই আগত এয়া বৌ আছে আগত নতুনকৈ ৰঘু বিহুৰ আছে দিনৰ পৰা আছে বাৰু বৰষা কিবা কবি নেকি এয়া আমি এতিয়া চাহ বনাই আছো এতিয়া মানুহ আহি থাকিব আমি চাহ দি থাকিম লাষ্ট চান্স আৰু বঢ়িয়া ধন্যবাদ হৈছে কওক তো গাইছে আমাৰ পূজাৰ লাষ্ট পৰ্ব শান্তি শান্তি ল'ম ভগৱানৰ নামত আমি ফুল চুল পাইছোঁ আপোনালোকক দেখাম আৰু আজি ঘৰত যোৱাৰ পিছত ঘৰত এনেকৈ ভিডিঅ' কৰা নহ'ব এইটো অলপ দীঘল হ'লেও আমাৰ দেউতাই পূজা কৰা আমাৰ বৰ্তমান কি হ'ব যে ঘৰৰ মানুহবিলাকক পাততটো দিয়া হ'বই বাৰু তাৰোপৰি আমাক প্ৰসাদ ঘৰৰ কাৰণে দিয়া হ'ব তাৰোপৰি ইয়াতে বাতিত পিঠাগুড়ি খাব দিয়া হ'ব সেইটো কাৰণে ইয়াতে আছে নেক্সট এই পলিথিনত ঘৰৰ কাৰণে আকৌ দিয়া হ'ব এতিয়া আমাৰ দৰঙত এনেকৈ কৰে আৰু গাইছ বাকী মই নাজানো এই আৰু মই বাকী পিঠাগুড়ি টেষ্ট কৰি তেতিয়া ভিডিঅ' দিম নেক্সট আৰু এইখিনি চাইছে আমাৰ আজি পৰ্ব চব খতম লাষ্ট মই পিঠাগুড়িৰ ৰিভিউটোৱে দিওঁ সেয়াই আৰু মই কৈছোঁ এইটো পূজাটো স্পেচিয়েল কিহৰ কাৰণে পিঠাগুড়িৰ কাৰণে ন বাকীখিনি ভালে গ'ল বহুত আছে এইটো হয় ৰন্ধাতে হয় একদম ধুনীয়া হৈছে বাকী মই ইয়াৰ পিছৰখিনি দেখাম আমাৰ অকণমান কিবা পৰ্ব আছে আমাৰ কেক কাটিং সেইখিনিয়ে দেখাম আৰু তাৰপিছত আজি আমাৰ খতম মাতটো মোৰ বহিল আৰু নেক্সট আপোনালোকে চাই থাকিব মই ইউনিভাৰ্চিটি যাম আৰু 2-3 দিন আছে নেক্সট ইউনিভাৰ্চিটি ভিডিঅ' হ'ব ঠিক আছে এই কুইলাৰটো বাৰ্থডে আছিল বহুত বাৰ্থডে গিফ্ট পাইছে কিন্তু এটা স্পেচিয়েল বাৰ্থডে গিফ্ট পাইছে মামা একদম মই সমাজৰ পৰা পোৱা সন্মানটো মই ভাগিনক কেক কাটা লাগি থাকিব লাগিব মামা মুঠতে আছাতো
কলেজৰ ছেক্ৰেটাৰীৰ যিটো সন্মান মানে ভাগিনাকক দিছে আৰু এতিয়া কিবা লাগে আমাৰ মানে নাৰায়ণ পূজা একদম ভালে ভালে গ'ল এতিয়া আমি চবেই মিলি কিনে ভাত এইফালে আছে আলহী ইফালে আছে শৰ্মা তাৰপিছত ইয়াৰ বেকগ্ৰাউণ্ডৰ নামটো নকওঁ বাৰু ইয়াৰ বেকগ্ৰাউণ্ডৰ নামটো নকওঁ বাৰু বেয়া কথা বহুত আছে ইয়াৰ আৰু এইফালে এনেই বাকী যেতিয়া ই ব্ৰইলাৰ ফাৰ্ম কি আছিল বাহু এই বাহু বুলিয়ে ক'লো আৰু বেলেগটো নকওঁ আৰু ভাত খাই খা যেতিয়া ধুনীয়াকৈ দিছে পেণ্ডেল আছে চাইডত বাৰ্থডে কেকটো কাটো এতিয়া মাহিয়া আছো বঢ়িয়া বঢ়িয়া কেকটো কোনে দিছে কেকটো কোনে দিছে অসীমৰ ফালৰ পৰা আহিছে কেকটো বঢ়িয়াকৈ এইটো কেক এই 1 2 দে আমাৰ মোৰ জন্মদিনটো গাইছি বহুত লাকি আজি চব বকে পাইছে ক'ব গ'লে চব বকে আমাৰ কিমান বছৰ হ'ল ইয়াত 2000 জন্ম বঢ়িয়া বঢ়িয়া গাইছ আমি গাই থাকো একদম বঢ়িয়া লাগছে নাযায় পতকতে আমি বজাই আছো মোৰ বাৰ্থডে আমাৰ জন্মদিনটো ক'ত ইয়াতে আহা না গানটো গাব লাগে আনা গান মোক গাৱা আনা গান বজাই আছো আমি সেইখিনি একেলগে গাম বাহৰা গীতৰ উৰে আহি তো বঢ়িয়া কোৱালিটি হৈ আছে পিছফালে একদম লাষ্ট এইটো ভিডিঅ' আমাৰ কেক চেক কাটা পাব খতম লাষ্ট হৈছে ভালে হৈছে কাজকাল মোটামুটি ভালে গৈছে বঢ়িয়া ৰাখিছোঁ আমি ভিডিঅ'টো চাই থাকিব ভিডিঅ'বিলাক সেইটো মই অলপ ফেমিলি হিচাপে বনালোঁ আৰু আপোনালোকে সেইটো হেৰি কৰিব জনাব কেনেকুৱা হৈছে বাৰু ঠিক আছে বাই বাই লগ পাম নতুন ভিডিঅ' তো গাইজ কালি আমাৰ নাৰায়ণ পূজাৰ কাৰণে ঘৰতে আমাৰ
নিমকি প্ৰিপেয়াৰ কৰা হ'ব তাৰ কাৰণে এয়া বনশ্ৰী শৰ্মা আহি হাজিৰ হৈছে মা আছে এইফালে বঢ়িয়া এইবাৰ বঢ়িয়া হৈছে নিমকি ভাল হৈছে এতিয়া তেলটো বহাই দিছে মাহঁতে এইফালে মাৰি আছে আহি আছে একদম স্ট্রিট স্টাইল একদম ওয়ে হয়ে প্ৰীতি কি যায়গা ভাইয়া আৰু এয়া মই ধুনীয়াকৈ লৈ লৈছোঁ এখন খাই কিনে মই টেষ্ট কৰি দেখাওঁ ৰিভিউটো দি আছোঁ আপোনালোকক তোমাৰ লাগি আছোঁ এয়া এই হেৰি টিপাল চিপাল আৰু চিয়াৰ তেল লৈ আহিলোঁ এই ভাই মই কথাটো বেয়া হৈছে কি ঘুমে আছিল ৰাতি কি হেৰি লাগে হেৰিটো মানে কেকটো হেৰি শব্দৰ বহুত অৰ্থ আছে আজি নাৰায়ণ পূজা আমি চাহ খাম ইটা বনে মিন্দাৰে কি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে কি বুলি কথা পাতি আছে মই তোমাক ভাল পাওঁ বোলে ই নিৰ্দেশ দিয়া মানুহক তাৰপিছত কেমেৰা আনবা দিছে ইয়াক মানে ডাইৰেক্টৰ ঘেণ্টা ডাইৰেক্টৰ ক'বা